এগৰাকী নৃত্যৰতা গাভৰু, নাম তাইৰ উৰ্মিলা। পাহাৰীয়া পৰিৱেশ, পাহাৰৰ দাঁতিতে থকা সেই ঝৰ্ণাৰ বুকুত তাই প্ৰতিদিনে স্নান কৰে। প্ৰতিদিনৰ দৰে ঠিক তাই আজিও সেই ঝৰ্ণাৰ বুকুতে স্নান কৰি আছে। তাইৰ স্পৰ্শই যেন ঝৰ্ণাৰ শীতল পানীটো ৰতিৰংগ জংকাৰ তুলিছে। দুকমুকালিৰ বেলিটিৰ ক্ষীণ পোহৰে তাই উষ্ম দেহাটিত যেন সুমথিৰা আলিংগন কৰি অনুৰাগৰ সন্ধান বিচাৰিছে। আৰু উৰ্মিলায়ো অনুমোদক চাৱনিৰে সূৰুজৰ অনুৰঞ্জক পেটীয়া ভাৱ দুবাহু মেলি নিজৰ বুকুৰ মাজত সমাহিত কৰিছে। আনন্দত আত্মহাৰা উৰ্মিলাই যৌৱনৰ শ্বাসৰুদ্ধ ৰণিত নিজকে সংকুচিত নকৰি মুক্ত বিহংগৰ দৰে উন্মুক্ত উৰ্মিলা হৈ আছে। পুহৰ সেই একেখন গাঁৱৰে ল'ৰা, দেখাতো বৰ ধুনীয়া। মাজে মাজে তাৰ অনুভৱৰ ব্যাসাৰ্থই কেতিয়াবা কবিতাৰ ৰূপ লয়। যৌৱনৰ কাষলতিত যেন সিও সাঁচি ৰাখিছে জীৱনৰ বহু প্ৰসংগ। তাৰ সপোনৰ প্ৰেক্ষাগৃহত সি নিতৌ সৃষ্টি কৰে তাৰ বৰিষ্ঠ বৰ্ণবালা। তাৰ প্ৰতিনিশাৰ সপোনৰ তুলিকাত নিৰাজিত হয় উৰ্মিলাৰ প্ৰতিচ্ছবি। প্ৰতিদিনৰ দৰে সি আজিও আহি অলপ দূৰত উৰ্মিলাক দেখি থমকি ৰ'ল। উৰ্মিলাৰ প্ৰতি পোহৰৰ দেশত প্ৰস্ফুটিত হোৱা প্ৰেমাগ্নিৰ এই প্ৰথম উদ্দোলন। তাই মেথনিৰ ভাঁজত লুকাই থকা দেহৰ অসমতল ভাঁজ দেখি নহয়, তাই সুন্দৰতাত মোহাচ্ছন্ন তাৰ যৌৱনৰ প্ৰথম নিস্বাৰ্থ সময়ছোৱা, দেহৰ প্ৰথম কম্পন আৰু উশাহৰ তীব্ৰতা। উৰ্মিলাৰ ৰমণীয়তাত অনুৰক্ত হৈ সি আজি অস্থিৰ শিলাৰ দৰে থিয় হৈ আছিল। আৰু তাৰ কম্পমান উদ্যুতিৰ ফাকেৰে সি ক'ব ধৰিছিল, তই উন্মুগ্ধ পানৰ মঞ্চ, মই তাতে মগ্ন অভিসাৰী ছন্দ। তোৰ জীপাল হাঁহিটিত মোৰ প্ৰাণ চঞ্চল, থমকি চাই ৰৈ মই হলো যন্ত্ৰ।